আসসালামু আলাইকুম এভৰিৱান কি খবৰ আলহামদুলিল্লাহ মোৰ খবৰ বহুত ভাল আজি আপোনালোকলৈ লৈ আহিছো এটা লাড্ডুৰ ৰেচিপি বহুতে সহজ হয় আৰু খাই বিৰাতে ভাল লাগে বলকচোন তেনেহলে কেনেকৈ বনালো চাই লওঁ এয়া প্ৰথমতে লৈছো নাৰিকল আৰু আজি নাৰিকল এনেকৈ অকমান টাইম গেছত পুৰি তাৰ পিছত ঠাণ্ডা পানীত অকমান টাইম তিয়াই থৈ দিছিলো এনেকৈ কৰিলে অতি সোনকালে এইটো উঠাব পাৰি চাওক ডাঙৰ ডাঙৰকে উঠি গৈছে এবাৰ সৰু সৰু টুকুৰা কৰি ললো আৰু এবাৰ দি দিম মিক্সি জাৰত আৰু এখিনি ধুনিয়াকে ব্লেন্ড কৰি ললো এয়া চাওক মোৰ নাৰিকল ৰেডি এবাৰ লৈছো কেৰাহী এটা গৰম কৰি আৰু তাতে দি দিছো ভাত খোৱা চাউল আৰু চাউলখিনি মই 10 মিনিট মানৰ কাৰণে তিয়াই থৈ দিছিলো এয়া ভজা হৈ গৈছে মিডিয়াম টু হাই ফ্লেমত ভাজিব ন এনেকে ভাজিলে চাউলখিনি ধুনিয়াকে ফুটে আৰু একেৰাহে লৰাই থাকিব লাগিব এবাৰ হেখিনি একেখন কেৰাহীতে দি দিছো কলা তিল আৰু তিলখিনি কম জুইত মচমচিয়াকে ভাজি ললো এবাৰ একেখন কেৰাহীতে দি দিলো নাৰিকলখিনি আৰু নাৰিকলখিনি একেবাৰে কম জুইত লৰাই ভাজি থাকিম এবাৰ দি দিছো মিক্সি জাৰত তিলখিনি আৰু তিলখিনি গুৰি কৰি লৈছো একেবাৰে গুৰি কৰা নাই কেইটামান গোটা গোটা ৰাখিলে ভাল লাগে খাই একে ধৰণৰে চাউলখিনিও গুৰি কৰি লম এয়া মোৰ এখিনি ৰেডি আনপিনে মোৰ নাৰিকলখিনিও 3 পৰা 4 মিনিট ভাজি লৈছো আৰু তাৰ পিছত দি দিছো গুড় আৰু গুড়টো আপোনালোকে যেনেকুৱা মিঠা খাই ভাল পায় সেই হিচাপত দিব মই অকমান কমে ব্যৱহাৰ কৰিছো মিঠা খাই বেছি ভাল নাপাওঁ এবাৰ দি দিয়ে গুড়খিনি 2 পৰা আৰু 3 মিনিট ভাজি লৈছিলো আৰু তাৰ পিছত তিলখিনি আৰু লগতে চাউলৰ গুড়িখিনিও দি দিছো এবাৰ গোটেইখিনি লৰাই আৰু ভাজি লম 4 পৰা 5 মিনিট কম জুইত এবাৰ ইয়াতে কাজু বাদাম কেইটামান এড কৰি দিছো সৰি ভিডিওটো কৰা নহল স্কিপ হৈ গৈছে কিনি কাজু বাদাম দিলে ভালে লাগে টেষ্ট আৰু আপোনালোকৰ পছন্দ মতে যি বাদাম কিচমিচ এইবিলাক দিব পাৰিব এবাৰ হৈ গৈছে মোৰ ভজা আৰু এবাৰ হাতত হানি লৈছো ঘিউ আৰু এনেকে লাড্ডু কিটা বনাই লম গৰমে গৰমে বনালেও হ'ব বা অকমান ঠাণ্ডা কৰিয়ে বনালে হৈ যায় ধুনিয়াকে হৈ যায় তেনেকে ট্ৰাই কৰা নাই যদি কৰিবচোন বিৰাতে ভাল লাগে তো ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাব পুনৰ